নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ খুব ধুনীয়া ভিডিঅ' এটি লৈ মই আহিছোঁ। বিহুৰ বতৰ হুঁচৰি এযোৰা আহিব বুলি কৈছে, তাকে বোলো আপোনালোককো দেখুৱাওঁ, চাই থাকিব। আৰু বাইদেউ ইমান ধুনীয়া ধুনীয়া ফুল ৰুইছে ইয়াত, ষ্টেপত বৰ ধুনীয়াকৈ তেওঁ ৰাখিছে। এইবিলাক কিবা ওলমি ওলমি থকা বৰ ধুনীয়া, তলতো আছে। এইবিলাক চাওঁ। হুঁচৰি এতিয়ালৈকে পোৱাহি নাই, আমি ৰখি আছোঁ। তাকে ছোৱালীকেইজনী আমনি পাই গৈছে, সিহঁতে বেলেগ গান লগাইকৈ নাছিলে। ৰখি আছোঁ, হুঁচৰি এতিয়ালৈকে পোৱা। এয়া আমাৰ চিকমিক আৰু গুণগুণ বিহু নাচিবলৈ কৈছিলোঁ, নানাছিলে সিহঁতে। এইবিলাক গান লগাই লৈছে আৰু নাচি আছে। হৈ গ'লনে এই দুজনী? এইফালে চোৱা গুণগুণ, হেল্ল', নাচাও তোমালোকে? খুব দুজনী লগ পালে খুব ফূৰ্তি কৰে, লগত খেলে, নাচে। আমাৰ গুণগুণে বহুতকেইটা ডান্স শিকিছে আৰু লাহে লাহে দেই, চিকমিকৰ পৰা ন গুণগুণ? চিকমিকৰ পৰা ডান্স বহুত শিকিছা ন? হা?
ফটো মাৰিলোঁ এনেকুৱাকে দিছে আম্বানীয়ে গণি গণি শেষ নকৰিব এইটো সেই 15 বছৰ বৰ ভাল লাগিল হুঁচৰিযোৰা চাই পেলাই। ইতিমধ্যে তেওঁলোকে গৈছেগৈ এতিয়া শেষ হ'ল হুঁচৰি। আজি হুঁচৰিযোৰা খুব ভাল লাগিল, যদিও সাংবাদিকসকলৰ আছিল, কিন্তু দলটিত 2-এজন কলেজৰ প্ৰফেচৰ আছিল। এজনক মই চিনি পালোঁ, আমাৰ কলেজৰে MDK কলেজৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ ছাৰক লগ পাই খুব ভাল লাগিল। আজি ইমান বছৰৰ মূৰত লগ পালোঁ, তেওঁৰ লগত কথা পাতি ইমান ভাল লাগিল, মানে ক'ব নোৱাৰোঁ আৰু ছাৰৰ লগত। কিন্তু ছাৰৰ লগত ফটোকপি ল'ব পৰা হেঁতেন ভাল আছিল, ল'ব নোৱাৰিলোঁ আৰু তেওঁলোকক চাহ তাক খুৱাই তেওঁলোকক পঠিয়ালোঁ এতিয়া, আৰু আমিও ৰুমলৈ এতিয়া আহিলোঁ আৰু সঁচাকৈ খুব ভাল লাগিল আজি হুঁচৰি নাচিবলৈ, কিন্তু খুব মন গৈছিল। কোনোবা এজনে মোক কৈছিলেও নাচিবলৈ, কিন্তু মানে কি হ'ল, অলপ লাজ লাগিলে আৰু অকলে নাচিবলৈ। লগত যদি কোনোবা এগৰাকী থকাহেঁতেন হয়তো এপাক নাচিলোঁ হ'লে, সেই আশাটো থাকি গ'ল আৰু আকৌ পিছত কেতিয়াবা যদি লগ পাওঁ তেতিয়া দেখা যাব। এপাক নাচিবলৈ মনটো খালি থাকিলে আৰু তেওঁলোক এতিয়া গ'ল, আমিও ৰুমলৈ আহিলোঁ আৰু হুঁচৰি চাই আহিলোঁ। হুঁচৰি শেষ হ'ল, এতিয়া আহিলোঁ আৰু ঘৰলৈ আহি পেলাই এতিয়া আৰু ভাত শাক বনাবগৈ লাগিব, খাব লাগিব। কাইলৈ আকৌ ছোৱালী স্কুলো আছে, সোনকালে উঠিবলৈ হ'ব। গতিকে আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।